আগতীয়াকৈ এইকেইবিধ খেতি কৰক আৰু সম্পূৰ্ণ আপোনালোকে লাভ উঠাওক। বিশেষকৈ এতিয়া আগষ্ট মাহ, আগষ্ট আজি 8-10 তাৰিখ, আগষ্ট 15 তাৰিখৰ আগতেই আমি লাই, মূলা, লফা, ধনিয়া, পালেং, কবি যিকোনো আমি খেতি কৰিব পাৰোঁ। তাকো এতিয়া খেতি কৰিলে আগতীয়া হ'ব আৰু এতিয়া আগতীয়াকৈ খেতি কৰি আমি যথেষ্ট লাভান্বিত হ'ব পাৰোঁ। এতিয়া হৈছে উপযুক্ত, এতিয়া খেতি কৰিবলৈ এটা সুন্দৰ বতৰ আৰু পৰিৱেশ পাব, বতৰো ধুনীয়া হ'ব। এতিয়া যদি আমি আগতীয়াকৈ যিকোনো খেতি লাভজনক খেতি হিচাপে জাতিলাও, মূলা, লাই, লফা, পালেং, ধনিয়া খেতিৰ অতি লাভজনক খেতি। খুব কম মাটিতে ধনিয়া খেতিত বহুত টকা উপাৰ্জন কৰিব পৰা যায়। উপযুক্ত সময়, দৰাচলতে আগতীয়াকৈ খেতি কৰিলে আমি বজাৰত বেছি দাম পাবলৈ সক্ষম হওঁ। যদি আমি পিছতীয়াকৈ কৰা যায় তেতিয়া হয়তো বজাৰৰ চাহিদা বা ঘৰত খাবলৈ কৰিলে একো নাই, কিন্তু বিক্ৰীৰ কাৰণে কৰা হয় বা লাভ কৰিবলৈ কৰা হয়, তেতিয়াহ'লে আমি এই ছিজনটো এটা ভাল ছিজন বুলি ধৰি ল'ব পৰা যায়। ধন্যবাদ।